গাইজ মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ আজি আমি কিবা কিবি খেলিম গোটেইবিলাক ছোৱালী লগ লাগি, আৰু বেছি গেম লোৱা নাই, মাত্ৰ 5টা গেম লৈছোঁ। আৰু সেই 5টা গেমৰ ভিতৰত মইতো 2টা জিকিমেই বাকী আমি গেম খেলিম এতিয়া। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, আৰু ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। সকলোৱে গেম খেলিব আহিলে, সকলো একেবাৰে ৰেডি গেম খেলিবৰ বাবে। এতিয়া আমাৰ টেকেলি ভাঙা ষ্টাৰ্ট হৈ গ'ল। ফাইনেলি মই এটাতো নাপালোঁ, মানে মই এণ্ডিঙলৈকে যাওঁ, লাষ্টৰ ফালে মই আউট যাওঁ। একো নাই, মানে গোটেইটা খেলতে পাৰ্টিচিপেট কৰিছোঁ, সেইটো মেইন কথা। আৰু এনজয়টো ল'ব লাগে, প্ৰাইজনো কি আৰু অলপ গাত লাগিছে, কিন্তু এটাতো নাপালোঁ। একো নাই ডণ্ট ৱৰি। বাকী এতিয়া পাইছে 2:30, আৰু মই আজি আউটিং আছিলে, চ' মোৰ এটা বস্তু কিনিব লাগিছিলে, গামখাৰু। চ' গামখাৰু কিনিব কাৰণে মোৰ লগৰ লগত মই বাহিৰত যাম এতিয়া, আৰু সিহঁতৰ কিবা কিবি কিনিব লগা আছে। কালি যাব নোৱাৰিম, যিহেতু কালি আৰু আউটিং নাই। চ' আজি কিনি আনিম। তেতিয়াহ'লে বলক এতিয়া মোৰ লগত গামখাৰুযোৰ লৈ আহোঁ, ঠিক আছে? আৰু গাইজ, বতৰটো বহুত বেয়া কৰি আছে দেই, মানে বতৰটো ভাল হৈ থাকিলেহে যাম। কাপোৰ পিন্ধি থৈছোঁ, যদি বতৰ ভাল হয়। যি নহওক, ফাইনেলি আহিলোঁ, বতৰটো অলপ ভাল কৰিছে। এখন দোকানত সোমালোঁ, আৰু ইয়াৰ পৰাই ভাবিলোঁ গামখাৰুযোৰ লৈ লওঁ। আৰু
নাচনীৰ বাবে কিবা গহনাও কিনিব লগা আছিলে, সেইবিলাকো বোলো লৈ লওঁ ইয়াৰ পৰাই। গামখাৰু লোৱা হ'ল আৰু এই জোনবিৰিডাল মানে ভাল লাগিছিলে মোৰ, মানে গোটেইকেইটাই এটা এটা লৈ ল'লোঁ। ৰুম আহি পালোঁ আৰু এতিয়া বাজিছে 5:30 হ'ল ৰুম আহি পাওঁতে। আৰু এতিয়া বেলেগ আৰু একো নাই, এতিয়া মই অকণমান শুম, বহুত ভাগৰ লাগিছে। আৰু আপোনালোকে ভিডিঅ'টি চাই কেনে পালে প্লিজ কমেণ্টত জনাব। আকৌ